নমস্কাৰ বন্ধুসকল, মোৰ নাম হ'ল মিংকু আৰু আপোনালোকৰ ইউটিউব চেনেল ধেমালিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কিছু কথা কৈ লওঁ যে এই ভিডিঅ'টোৰ ফাৰ্ষ্ট পাৰ্ট আমি আগতে বনাই গৈছোঁ। সো আপোনালোকে যদি এই ভিডিঅ'টোৰ প্ৰথম পাৰ্ট দেখা নাই তেন্তে এই ভিডিঅ'টো চাই ভাল নালাগিব আৰু সিমান মজাও নাপাব। গতিকে আগৰ পাৰ্টটোৰ লিংক মোৰ ডিছক্ৰিপশ্যন বক্সত দিয়া আছে আৰু ওপৰৰ আই বটনতো পাই যাব। তো বন্ধুসকল, পোনপ্ৰথমে আপোনালোকে ফাৰ্ষ্ট পাৰ্টটো চাই আহক, তাৰপিছতহে এই পাৰ্টটো চাব। আৰু যিসকল বন্ধু মোৰ চেনেলটোত আজি প্ৰথমবাৰৰ বাবে আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব। তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তহঁতে কি হ'ল ৰে, ইমান কান্দি আছ কেলে? হা, ইমান কান্দিবলৈ কি আছে? যি হ'ল হ'ল আৰু যি হ'বলগীয়া আছিলে হৈ গ'ল। এতিয়া আৰু সেইবোৰ ভাবি কান্দি কিবা লাভ আছে? এতিয়া ভাব এই জেলৰ পৰা কেনেকৈ বাহিৰলৈ ওলাব পাৰোঁ। কিবা এটা চিন্তা কৰ। আমাৰ কি হ'ব? আমি কেনেকৈ ওলাব পাৰিম ইয়াৰ পৰা? আজি গাৰ্লফ্ৰেণ্ডজনীকো লগ কৰিব আছিলে গধূলি। মোৰ এতিয়া কি হ'ব? তাই আহি বাট চাই আছে চাগে। ধুৰ পাগল, আমাৰ ইয়াৰ পৰা ওলোৱা চিন্তা লাগিছে আৰু তই গাৰ্লফ্ৰেণ্ডৰ কথা ভাবি আছ? হা, তোৰ মূৰত একো নাই নেকি? হা, ইয়াৰ পৰা ওলালে গাৰ্লফ্ৰেণ্ড চব পাবি। সেইটো চিন্তা কৰ, কেনেকৈ ওলাব পাৰোঁ ইয়াৰ পৰা। ঘৰত গম পাইছে নে নাই পোৱা সেইটো খেয়াল নাই, তাৰ গাৰ্লফ্ৰেণ্ডৰ চিন্তা লাগিছে। ঐ মিংকু, ইমান ধুনীয়াকে মই চিগাৰেট ফুকি আছিলো ৰাস্তাৰ কাষত, তই মোক লৈ আনি ইমান বেয়াকে ফচাই দিলি। ফিৰি চাউলৰ লোভত আহি এতিয়া থানাৰ ভাত খাব লগা হৈছে। কি হ'ব আমাৰ এতিয়া? মায়ে ঘৰত গৰম ভাত বনাই ৰাখিছে, সেইখিনি কোনে খাবগে? মিংকু, কিবা এটা কৰ, কিবা এটা বুদ্ধি উলিয়াই ইয়াৰ পৰা ওলাই যাওঁ। আমনি লাগিছে আৰু নোৱাৰো থাকিব ইয়াত। আৰে ভাইসকল, তহঁতি টেনচন লৈছ কেলে? মিংকু যেতিয়ালৈকে তহঁতিৰ লগত আছে, তহঁতি অকণো টেনচন ল'বলৈ দৰকাৰ নাই। মই কিবা এটা উপায় উলিয়াই ল'ম। ঘৰত গম পাইছেনে নাই সেইটো মই নাজানো। যদি গম পাইছে, মোৰ দেউতাটো আহিবই মোক উলিয়াবলৈ। ৰচোন অকণমান দেৰি চাই লওঁ। ছাৰ, সোমাব পাৰোনে? সোমাবলৈ নোৱাৰো, কি আছে? মানুহজনটো গোটেইটো সোমায়েই আহিলে। আহক আহক, ওচৰলৈ আহক। কওকচোন, আপোনাক কি সহায় কৰিব পাৰোঁ? সহায় একো নালাগে আপোনাৰ পৰা। আপুনি মোৰ সৰু পানী কেঁচুৱা ল'ৰাটোক লকআপত ভৰাই ৰাখিছে কিয়? সেই সৰু পানী কেঁচুৱাটোৱে কি ভুল কৰিলেনো যে আপুনি তাক লকআপত ভৰাব লগা হ'ল? কি পানী কেঁচুৱা নে কি? আপোনাৰ ল'ৰাটো কি পানী কেঁচুৱা হৈ আছে? ই যদি পানী কেঁচুৱা হৈ আছে, সি ৰেচন দোকানত 1 বস্তা চাউল নিবলৈ আহি গ'ল। সি কেনেকৈ 1 বস্তা চাউল লৈ যাব সি যদি পানী কেঁচুৱা হয়? হা, আপুনি কি কথা ক'ব আহিছে? নহয় মানে ছাৰ, তাৰ কি ভুল আছিলনো যে আপুনি তাক লকআপত ভৰালে? সি কিবা বদমাচি কৰিলে নেকি আপোনাৰ লগত? মইতো লকআপত 3টাক ভৰাই ৰাখিছোঁ। আপোনাৰ ল'ৰাটো কোনটো ক'লেহে গম পাম। মোৰ ল'ৰাটো সেই যে কেটেলা পহু নিখিয়া চুলিখিনি ডাংখুৱাকৈ আছে যে, সেইটো মোৰ ল'ৰা। মোৰ নিচিনাই দেখিবলৈ। অঁ, সেইটোতো বেছি বদমাছ। সিটো গেঙৰ লিডাৰ হয়। আপুনি গম নাপায় নেকি? আপোনাৰ ল'ৰাটোৱে মেইন। সেইবোৰ বাদ দিয়ক ছাৰ। এতিয়া কওক, সিহঁতক এৰাবলৈ কি ফাইন দিব লাগিব? ফাইন দিব লাগিব নে এনে এৰি দিব? এনেই কেলৈ এৰিম আকৌ? ফাইন ভৰিব লাগিব। এটাক 5,000কৈ দিব লাগিব মোক, তেতিয়াহে মই সিহঁতক বাহিৰত ওলাবলৈ দিম। নহ'লে ইয়াতে মৰিব সিহঁতি। 5,000টো জীৱনত মই একেলগে দেখাই নাই। ছাৰ, ইমান দিব নোৱাৰো। টকা 500কৈ ল'ব আৰু এৰি দিয়ক গোটেইকেইটাক। কি কথা কয় হে আপুনি?
500 টকাত আজিকালিনো কি পায়? 500 টকা দি মই এৰিবলৈ নাই। আপুনি তিনিটাক মিলাই টকা 10,000 দিব, হ'লে কওক, নহ'লে ওলাই যাওক ইয়াৰ পৰা। নাই নাই ছাৰ, ইমান টকা লৈ অহা নাই নহয়। মই টকা 2,000 টকা দিব পাৰিম আৰু আপোনাক তিনিটাক এৰি দিব, আৰু তাতকৈ বেছি মই দিব নোৱাৰোঁ। হ'ব দিয়ক আৰু লৈ যাওক। আৰু নেক্সট টাইম সিহঁতক মই কেতিয়াও ৰেচন দোকানৰ আগফালে দেখি পাব নালাগে। যদি সিহঁতক ৰেচন দোকানৰ আগফালে কেতিয়াও দেখি পাওঁ, সিহঁতক ঠেং ভৰি ভাঙি মই আকৌ লকআপত ভৰাই থৈ দিম। হ'ব হ'ব ছাৰ, নেদেখে, কেতিয়াও নেদেখে আৰু সিহঁতক ৰেচন দোকানৰ আগফালে। মই তাক বুজাই দিম ভালকে। তই আমাৰ খানদানৰ নাম মাটিত মিলালি। আমাৰ খানদানত কোনো এই পুলিচ ষ্টেচন আহি পোৱা নাছিলে। তোৰ কাৰণে আজি মোৰ নাকটো কটা গ'ল। তোৰ কাৰণে আজি মই এই পুলিচ ষ্টেচনত আহিব লগা হ'ল আৰু বেলেগৰ আগত হাত পাতিব লগা হ'ল। তোৰ পৰা আৰু মোৰ শান্তি নাই। গোটেই মোৰ জীৱনটো ধ্বংস কৰি পেলালি তই। মোৰ গোটেই জীৱন ধ্বংস কৰি পেলালি। নহয় দেউতা, আমাৰ দুখ নাছিলে, আমি একো কৰা নাছিলো। আমিতো অকল চাউল আনিব গৈছিলো। আমি অকল মাস্ক পিন্ধা নাছিলো কাৰণে তেওঁ আমাক উঠাই লৈ গ'ল। আমি একো তেওঁক কোৱা নাই, ভাল বেয়া একোৱে কোৱা নাই তেওঁক। দেউতা মোক তেনেকে গালি নাপাৰিব। দেউতা, মই একো ভুল কৰা নাই দেউতা। তহঁতি কি হাঁহিছ হা? কি দাঁত চেলাব আহিছ? তহঁতিও একেই। তহঁতিকো মোৰ পইচা দি মই উলিয়াই আনিছো। ঘৰত যাবি, ঘৰৰ পৰা মোক পইচা লৈ আনিবিগে। দেউতাৰ পৰা 5,000 লৈ আনিবি। মোৰ কি গৰজ পৰিছে বেলেগৰ ল'ৰাক মই পুলিচৰ থানাৰ পৰা উলিয়াই আনিম নিজৰ পকেটৰ পইচা খৰচ কৰি? ঘৰ পোৱাৰ আগে আগে গৈ তই পইচা দি থৈ আহিবি ঘৰত, নহ'লে কথা বেয়া হ'ব। তহঁতিকেইটা মস্ত হাৰামি। আৰু মোৰ ল'ৰাৰ লগত আৰু তহঁতি নেক্সট টাইম নাথাকিবি। যদি দেখা পাওঁ ন, মিংকুকটো পিটিমে, তহঁতিকেইটাৰো ভৰি ভাগিম। যা এতিয়া ঘৰলৈ, ইয়াত দাঁত চেলাই নাথাক। ঐ মিংকু, কমিশ্যনাৰজনে আমাৰ ইজ্জতটো শেষ কৰি পেলালে। ফ্ৰী চাউলটো হাতৰ পৰা গ'লতো গ'লেই, নিজৰ লগতে ইজ্জতটোও গ'ল, টকা 5,000ও গ'ল। বৰ দুখ লাগিছে মনটো। এই ইজ্জতটো আৰু কেতিয়াও ঘূৰাই নাপাওঁ। ঠিকেই কৈছ মদন, আমাৰ চব শেষ হৈ গ'ল। গাঁৱত ওলাবই নোৱাৰা হৈছো। চবে কয় জেলৰ পৰা কেতিয়া আহিবি, জেলৰ পৰা কেতিয়া ওলালি, সেইবোৰ কৈ থাকে। বাহিৰত ওলাবলৈ লাজ লগা হৈছে। তহঁতিতো যেই হওক ঘৰত শান্তিত আছ, মইতো ঘৰতো শান্তিত থাকিব পৰা নাই। দেউতাৰ চকুৰ আগত আহিলেই দেউতাই গালি পাৰে, মাৰ চকুৰ আগত আহিলে মায়ে গালি পাৰে। মইতো ঘৰত থাকিও শান্তি পোৱা নাই। অকণমান এই খালী ঠাইটোত আহি এতিয়া মোৰ মনটো অকণমান ভাল লাগিছে। কিন্তু মিংকুৰ লগত পাংগা লৈ সি বাচি যাব নোৱাৰে। এই মিংকুৱে চেলেঞ্জ কৰি কৈছে, ইয়াৰ ৰিভেঞ্জ মই ল'মেই, আৰু সেই দোকানৰ ৰেচনো মই ফ্ৰীতে আনিমেই। চাবি তহঁতি, 1 বস্তা দিছিলে নহয়, মই এতিয়া 2 বস্তাকে আনিম। চাবি, একো ভুল নোহোৱাকৈ আমাক ফচালে নহয়। এইবাৰ চিটিং কৰি হ'লেও মাল আনিমেই গৈ, আৰু সেই কমিশ্যনাৰ চকুৰ আগফালৰ পৰাই আনিম। চাবি তহঁতি। To be continued.